क'क्राझारनि दतमायाव बिटिसिनि सोलोंथाइ बिफाननि मावफुं सोद्रोमा रबिराम नार्जारि दतमायाव सानसेयावनो मोन 6 जौगालु मावबिथांखिनि अन्थाइ खाम्फा गायसंदों। 2 नं दतमा विधानसभा बियाबाव सानसेयावनो मोन 6 जौगालु खामानिनि अन्थाइ खाम्फा गायसङो एमएलए रबिराम नार्जारिया। फारसेथिं फैगासिनो दं आसाम आयेन आफादनि बिसायख'थिखौ लानानै मुखुब मोनफ्रोम राजखान्थि दोलोफोरा। उन जाना थायाखै हाग्रामा महिलारि दैदेननाय बिपिएफ दोलोआबो। भटार रायजोफोरखौ गोसो बोहोनो थाखाय सानसेयावनो मोन 6 जौगालु खामानिनि अन्थाइ खाम्फा गायसङो एमएलए रबिराम नार्जारिया। हाबाफारियाव एमएलए रबिराम नार्जारिखौ मदद खालामो बिटिसिनि इएम रितन्जय नार्जारि, कसुगाव ब्लक बिपिएफनि आफादगिरि बनि प्रसाद बर', बिफानारि इन्जिनियार, गोबां भिसिडिसिनि मासिगिरि, दोलोनि दैदेनगिरि मावथि बिथांमोना आरो लोगोसे रायजोफोरा मदद खालामो। কেন অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱৰ কৃপাত মোৰ সমষ্টিৰ যিমানখিনি কাঠৰ দলং আছিল এইবিলাক হলাই এতিয়া আৰচিচি ব্ৰিজ বিলাক বনাবৰ কাৰণে চেংচনখিনি মই লাভ কৰিব পাৰিছো। আজি মই মোৰ সমষ্টিত এটা 2 নম্বৰ দতমা সমষ্টি যেহেতু হয় ইয়াত টোটেল 6টা এই ধৰণৰ ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে কাৰ্যসূচী লৈছে। ইতিমধ্যে 2টা আধাৰশিলা স্থাপন কৰা হ'ল, বাকি আকৌ 4টা আছে। ইয়াৰ পিছত আৰু 30টা মান আকৌ আছে, টোটেল 20টা মান। বিফৰ ইলেকশ্যন নটিফিকেশ্যন মই 3 দিন লাগাতাৰ এটা প্লেনিং লৈছো। 3 দিনত মই বাকি থকা 20টা ব্ৰিজটো আকৌ মই আধাৰশিলা স্থাপন কৰি শেষ কৰিম। আজি মই খুব ভাল পাইছো কাৰণ যি 2টা ইতিমধ্যে মই ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিছো। আমাৰ পাগলা নদী যিটো আছে এই পাগলা নদীয়ে আমাৰ এই নদীৰ সিপাৰে থকা পশ্চিম পাৰে থকা আমাৰ বৃহত্তৰ যিটো অঞ্চল আছে 2 নম্বৰ হাতীগাঁৱৰ গাৰকত্ৰা জৈমা এইবোৰ অঞ্চলৰ মানুহবিলাকে আমাৰ গৰুফলা উন্নয়ন খণ্ড ব্লক যিটো আমাৰ অফিচ আছে এই উন্নয়ন খণ্ড অফিচত আহি তেওঁলোকে সদায় কাম কৰিব লগা হয়। আৰু আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে গৰুপেলা হায়াৰ ছেকেণ্ডাৰী স্কুলত আহি তেওঁলোকে শিক্ষা গ্ৰহণ কৰে। বজাৰ আছে ইয়াত, হস্পিটাল আছে ইয়াত আৰু বিভিন্ন ধৰণৰ অফিচিয়েল কাম-কাজ ব্যক্তিগত কাম-কাজ কৰিবলৈ গৰুপেলাত আহিব লগা হয়। কিন্তু বাধাৰ সন্মুখীন হ'ব লগা হয় মাজত এই যিটো পাগলা নদী। এই পাগলা নদী থকাৰ কাৰণে নদীৰ পশ্চিম পাৰৰ মানুহবিলাকে আমাৰ গৰুপেলাত আহি পেলাই কাম কৰাৰ বেলেকাত যথেষ্ট সমস্যাৰ সন্মুখীন হয় আৰু দীৰ্ঘদিনীয়া সমস্যা হিচাপে সেইটো ৰাইজে আমাৰ আগত সমাধানৰ কাৰণে এটা উপায় বিচাৰি দাবী দাৱা জনাই আহিছিলে। আজি সেইখিনি দাবী দাৱা পূৰণ কৰিবৰ কাৰণে আমিও পদক্ষেপ ললো আৰু সেই মৰ্মে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত আশীৰ্বাদত ৱৰ্ল্ড বেংকৰ যিটো পান আছে পুঁজি আছে সেই পুঁজিৰ দ্বাৰা দি নিৰ্মাণ কৰিবৰ কাৰণে আমি এই ব্ৰিজটো পাগলা নদীত পাইছো। গতিকে এই ব্ৰিজটো নিৰ্মাণ হোৱাৰ পাছত এই বৃহত্তৰ অঞ্চলৰ পিছ পৰি থকা আৰু নদীৰ কাৰণে অসুবিধাৰ সন্মুখীন হোৱা বৃহত্তৰ অঞ্চলৰ ৰাইজে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। ৰাইজৰ কাৰণে অহা যোৱা কৰিবলৈ ভাল এটা যোগাযোগৰ ব্যৱস্থা ৰাইজে পাব। মোৰ লগত ইয়াত মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়াও আছিলে।